ফ্ৰেণ্ডসকল ৱেলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে চিগাৰেট, বিড়ি, তম্বাকু, গুটখা খালে ইয়াৰ কেনেদৰে শৰীৰত প্ৰভাৱ পৰে আৰু ছেক্সুৱেল হেল্থৰ ওপৰত কেনেকৈ প্ৰভাৱ পৰে। চিগাৰেট খালে ধোৱাৰ লগত যি নিকটিন নামৰ এবিধ বস্তু আমাৰ দেহত সোমাই যায় বা শৰীৰৰ ওপৰত আপোনাৰ কেনেকৈ প্ৰভাৱ কৰে। নিকটিন যাক আপোনাৰ ভেছো কনষ্ট্ৰিক্টৰ বুলি কোৱা হয়, এনেকুৱা বস্তু যি ব্লাড ভেচেলক আপোনাৰ কনষ্ট্ৰিক্ট কৰে। কনষ্ট্ৰিক্ট কৰা মানে আপোনাৰ ব্লাড ভেচেলটো আপোনাৰ কোচ খুৱাই আনে বা সৰু কৰি দিয়ে। যিকোনো বস্তু হওক আপোনাৰ ব্লাড ভেচেলক যদি কনষ্ট্ৰিক্ট কৰে তেতিয়া আমাৰ ব্লাড ফ্ল' মানে হৈছে তেজ চলাচল আপোনাৰ কমি যায়। আমি জানো যে লিংগ আপোনাৰ যাক পেনিছ বুলি কোৱা হয়, লিংগত যি ইৰেকশ্যন বা উত্তেজনা আহে সেইটো আপোনাৰ ব্লাড ফ্ল' বা তেজ চলাচলৰ কাৰণে আহে। ফাৰ্ষ্ট কথা, বিড়ি চিগাৰেটে ভেছো কনষ্ট্ৰিকশ্যন কৰে। আপোনাৰ কি কৰে, ব্লাড ফ্ল'টো আপোনাৰ কমাই দিলে আপোনাৰ লিংগত যি ইৰেকশ্যন বা উত্তেজনা আহে সেইটো আপোনাৰ কমাই দিয়ে। মেইন কথাটো হৈছে লিংগটো আপোনাৰ ইৰেকশ্যন হ'বলৈ আমাৰ দেহত এবিধ কেমিকেল ৰিলিজ হ'ব লাগে, সেইটো আপোনাৰ নাইট্ৰিক অক্সাইড বুলি কোৱা হয়। কোনো এজন মানুহে যেতিয়া আপোনাৰ ছেক্সুৱেলি উত্তেজিত হয় তেতিয়া আপোনাৰ নাইট্ৰিক অক্সাইড ৰিলিজ হয় আৰু তেতিয়া আপোনাৰ লিংগত উত্তেজনা আহে। এনেকুৱা পোৱা গৈছে যে যিসকলে আপোনাৰ ৰেগুলাৰ স্মক কৰে বা টবাকো জাতীয় বস্তু খায় তেওঁলোকৰ লিংগত আপোনাৰ যি নাইট্ৰিক অক্সাইড থাকে সেই নাইট্ৰিক অক্সাইডৰ পৰিমাণ আপোনাৰ বহু পৰিমাণে আপোনাৰ কম হোৱা দেখা যায়। যদি নাইট্ৰিক অক্সাইড কম হৈ যায় তেতিয়া আপোনাৰ ইৰেকশ্যনো আপোনাৰ কমি যায়। এই দুটা মেকানিজিমৰ পৰা আপোনাৰ কম্পেয়াৰ কৰিব পাৰি যে যিসকলে আপোনাৰ স্মক কৰে তেওঁলোকৰ আপোনাৰ ইৰেকশ্যনটো আপোনাৰ কি বেয়া কৰে আপোনাৰ স্মক কৰিলে। কিন্তু এইখিনিতে নহয়, এনেকুৱা পোৱা গৈছে যে যিসকলে আপোনাৰ ৰেগুলাৰ স্মক কৰে সেইসকলৰ আপোনাৰ যৌন মিলন কৰাৰ যি ইচ্ছা থাকে সেই ইচ্ছা বহু পৰিমাণে আপোনাৰ কম হোৱা দেখা যায় কম্পেৰিজন টু নন স্মকাৰ আপোনাৰ। আৰু কি হয়, আপোনাৰ যিসকলে ৰেগুলাৰ আপোনাৰ স্মকিং কৰে সেইসকলৰ আপোনাৰ ফিজিকেল ষ্টেমিনা আপোনাৰ বহু কমি যায়। কাৰণ ফিজিকেল এক্টিভিটি কৰিবলৈ হ'লে আপোনাৰ ষ্টেমিনাৰ প্ৰয়োজন হয় বা আপোনাৰ শৰীৰৰ শক্তি থাকিব লাগিব, তেতিয়া আপুনি ফিজিকেল এক্টিভিটি কৰিব পাৰিব। তো লাষ্টলি আপোনাৰ পোৱা গৈছে যে যিসকলে আপোনাৰ ৰেগুলাৰ স্মক কৰে তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে যে ফাৰ্টিলিটি যি বাচ্চা নোহোৱা আপোনাৰ দেখা, সেই ফাৰ্টিলিটিও আপোনাৰ বহু পৰিমাণে কমি যায় কম্পেয়াৰ টু আপোনাৰ নন স্মকাৰ। তো ফ্ৰেণ্ডসকল এইটো ভিডিঅ'ত এই বিষয়ে আমি আলোচনা কৰিবলৈ বনাইছিলোঁ। তো আপোনালোকৰো যদি তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰব্লেম যদি হৈছে, যিটো আপোনাৰ স্মকিং কৰাৰ ফলত আপোনাৰ যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে এবাৰ ভাবি ল'ব। আৰু যিসকলে আপোনাৰ স্মকিং কৰে তেখেতসকলেও এইটো কথা ভালকৈ অলপ ভাবি চাব যাতে আপোনালোকৰ ছেক্সুৱেল হেল্থৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। আৰু যিসকলে নাখায় আপোনাৰ নোখোৱাসকলকো এইটো ভিডিঅ'ত ক'বলৈ ওলাইছোঁ যে আপোনালোকে পাৰে যদি নোখোৱাকৈ চলিব আৰু যিমান পাৰে সিমান দূৰত থাকিব। স্মকিং কৰা বা আপোনাৰ টবাকো জাতীয় বস্তু খোৱা এইবিলাকৰ পৰা সদায় দূৰত থাকিব। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো শ্বেয়াৰ কৰিব। তো ফ্ৰেণ্ডসকল ধন্যবাদ।